আছিল, এই ঘরটা থাকার জন্য পায়া অনেক সুবিধা হয়েছে। তার জন্য আমার বিটিসি প্রধান প্রমোদ বড়কে ধন্যবাদ জানালাম আর লগতে চেয়ারম্যানক ধন্যবাদ দিছোঁ। সঁচা সঁচিকে আজি আমাৰ এই চান্দাতৰি গাঁৱৰ শহীদা বেগম এজনী বিধৱা মানুহ আছিল। এই বিধৱা তিনিজনীৰ থকাৰ কাৰণে কোনো ধৰণৰ সুব্যৱস্থা নাছিলে। আজি PMY ঘৰৰ আঁচনিৰ আধাৰত তেখেতে এটা ঘৰ পাইছে। তেখেতৰ কাৰণে থকাৰ কাৰণে এটা সুবিধা হৈছে। এইটোৰ কাৰণে তেখেতকো ভাল লাগিছে আৰু ময়ো বৰ আনন্দিত হৈছোঁ, নথৈ আনন্দিত হৈছোঁ যে মই মোৰ VCDCৰ যোগেদি এই বিধৱা তিনিজনীক এটা থকাৰ বাসস্থানৰ এটা ব্যৱস্থা কৰিব পাৰিছোঁ। এইটোৰ কাৰণে ময়ো নথৈ আনন্দিত হৈছোঁ। আৰু এইটোৰ কাৰণে আমি আমাৰ VCDCৰ ফালৰ পৰা, আমাৰ প্ৰাইমেৰীৰ ফালৰ পৰা আমাৰ BTC প্ৰধান তথা আমাৰ UPPL দলৰ মুৰব্বী সন্মানীয় প্ৰমোদ বড়ো ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ যে ছাৰে আমাক এই কামখিনি কৰাৰ সুবিধা কৰি দিছে আৰু আমি এইটোৰ কাৰণে ৰাইজৰ বৰকৈ সঁহাৰি পাই আছোঁ। ইতিমধ্যে 25-30টামান কৰিলোঁ। আমাৰ এইবেলি আমাৰ টোটেল কৰাইটাৰী VCDCত মানে আৰু কালজাৰ VCDC যিহেতু MIS-ত এটাই আমাৰ টোটেল 243 মান PMY আছে, ID আছে আৰু গোটেইখিনিয়ে পাব। তো আমি লাহে লাহে এইটো চেংচন হৈ আছে আৰু কামখিনি কৰিব আছে।